নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2025 বৰ্ষ আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আগন্তুক বছৰটোৱে যাতে সুখ, সৌভাগ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে, সকলোৱে তাকেই কামনা কৰে। হিন্দু ধৰ্মত বাস্তুৰ নিয়ম পালন কৰাটো ধন সম্পত্তি আৰু সুখী জীৱনৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। 2025 চনৰ প্ৰথম দিনটোত বাস্তুশাস্ত্ৰ মতে যদি কিছুমান বস্তু ঘৰলৈ কিনি আনে তেন্তে অতি শুভ বুলি মনা হয়। নৱবৰ্ষত এই শুভ বস্তুবোৰ ঘৰলৈ আনিলে পৰিয়ালৰ লোকৰ সুখ আৰু সৌভাগ্যৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা মজবুত হৈ পৰে আৰু ধন সম্পত্তিৰ বৃদ্ধি হয়। নৱবৰ্ষত কোনবোৰ বস্তু কিনাটো শুভ বুলি মনা হয় জানেনে? আহকচোন জানো নতুন বছৰত কি বস্তু ঘৰলৈ কিনি আনিব পাৰোঁ। তামৰ সূৰ্য। নৱবৰ্ষ উপলক্ষে সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে ঘৰত তামৰ সূৰ্য কিনি আনিব পাৰে। বিশ্বাস কৰা হয় যে ঘৰত তামৰ সূৰ্য এটা ৰাখিলে জীৱনৰ বাধাবোৰ আঁতৰি যায় আৰু পৰিয়ালৰ লোকে সকলো কামতে সফলতা লাভ কৰে। দ্বিতীয়তে, দক্ষিণাৱৰ্তী শংখ। নৱবৰ্ষ উপলক্ষে ঘৰত দক্ষিণাৱৰ্তী শংখ আনিব পাৰে। বিশ্বাস কৰা হয় যে পূজা ঘৰত যদি দক্ষিণাৱৰ্তী শংখ স্থাপন কৰে তেন্তে দেৱী লক্ষ্মী সন্তুষ্ট হয়, যাৰ বাবে কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা নহয়। তৃতীয়তে, নাৰিকল। 2025 চনৰ প্ৰথম দিনটোত নাৰিকল ঘৰলৈ আনি যথাযথভাৱে পূজা কৰিব লাগে। ইয়াৰ পিছত নাৰিকলখিনি নিৰাপদ স্থানত ৰাখিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে ধনৰ অভাৱ নহয়। গুমটি চক্ৰ। নৱবৰ্ষৰ দিনা ঘৰত গুমটি চক্ৰ আনিব পাৰে। 11টা গুমটি চক্ৰ ৰঙা বা হালধীয়া কাপোৰেৰে মেৰিয়াই নিৰাপদ স্থানত ৰাখিব। ইয়াৰ ফলত দেৱী লক্ষ্মীৰ কৃপাত ধনৰ প্ৰৱাহ বৃদ্ধি পায় বুলি ধৰ্মীয় বিশ্বাস আছে। নতুন বছৰত যদি এইকেইটা বস্তু কিনি ঘৰলৈ আনে তেন্তে আপুনি অতি শুভ ফল পাব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।